नमस्कार আজি ভিডিঅ'ৰ টপিক হ'ল যে আপোনালোকে মানে অৰ্ডাৰ মানে বায়াৰৰ লগত যেতিয়া মানে কমিউনিকেশ্যন হ'ল তেতিয়া বায়াৰে আপোনাক স্যাম্পল বিচাৰিলে স্যাম্পলটো আপোনালোকে কেনেকৈ পঠাব বা কি প্ৰচিডিউৰ আছে পেকেজিং কেনেকৈ কৰিব বা সেইখিনি ওপৰত ডিসকাস কৰিম ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব এতিয়া কথা হ'ল যে মানে স্যাম্পলটো আমি যেতিয়া পঠাব চাওঁ তেতিয়া আমি মানে ইমান এটা গুৰুত্ব নিদিওঁ মানে জাস্ট পেকিং কৰি পঠা দিও বা নরমাল আমার যিবিলাক লোকেল বিজনেস হয় যেনে তেনে আমি কৰি দিও যে লাগিলে আমাৰ ভিতৰৰ প্ৰডাক্ট ভালেই হোক কিন্তু আমি স্যাম্পলটো ইমান গুৰুত্ব নিদিও কিন্তু ইন্টাৰনেশনাল বা এক্সপোর্ট বিজনেছত মানে স্যাম্পলটো কেনেকৈ পেকিং কৰিব হেতুৰ ওপৰত বহুত ইম্পৰ্টেন্স দিব লাগে কাৰণ হেতু বস্তুটো ইমান দূৰলৈ যাবগে গতিকে আৰু বায়াৰে যেতিয়া ওপেন কৰিব আপোনাৰ বস্তুটো যেতিয়া মানে বেয়া বা ড্যামেজ অৱস্থাত পাব তেতিয়া হলে তেওঁলোকৰ ফাৰ্স্ট ইমপ্ৰেশনটো আপোনাৰ ওপৰত বেয়া হৈ যাব আৰু সেই কাৰণে অৰ্ডাৰো কেনসেল হ'ব পাৰে গতিকে হেতু কথা সদায় মন কৰিব আৰু স্যাম্পলটো আপোনালোকে মানে প্ৰপাৰলি পেকিং কৰিব যেটো বাবল সিট আছে তাতে আপুনি ৰেপ কৰিলে বান্ধিলে আৰু তাৰ পাছত আপুনি বক্সত ভৰালে বক্সত ভৰাই আপুনি বক্সত ভৰাই আপুনি তাৰ পাছত মানে কাৰ্টুনত বা বক্সৰ ভিতৰত আপুনি থাৰ্মোকল দি মানে ফিটিং কৰি ল'ব যাতে হেতু ড্যামেজ নহয় আৰু তেতিয়া আপোনালোকে তেনেকৈ পঠাব লাগে মানে গিফট পেক আমি যেনেকৈ কৰোঁ সেই গিফট ৰেপিং পেপাৰ নহয় আকৌ দেই মানে কৈছোঁ আৰু মই ষ্টেণ্ডাৰ্ড যেটো কৰিব লাগে সেইমতে আপোনালোকে কৰিব লাগিব এতিয়া কথা হ'ল যে মানে স্যাম্পলটো ওপৰত আপোনাৰ বায়াৰৰ ইমপ্ৰেশন থাকে আৰু তেতিয়া আপোনাক মানে অৰ্ডাৰটো আপোনাৰ পাবলৈ সহজ হয় আপোনাৰ প্ৰথম ইমপ্ৰেশনে যদি বেয়া হয় তেতিয়া হলে তেওঁলোকে অৰ্ডাৰৰ ইমান এটা গুৰুত্ব নিদিয়ে আৰু এটা কথা আপোনালোকে সেই কাৰণে এক্সপোৰ্টৰ কাৰণে সিস্টেমটো শিকাটো দৰকাৰী আমাৰ ইনষ্টিটিউটত অলৰেডি অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰিব পাৰে মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ যে কেনেকৈ কোম্পানী ফৰ্ম কৰিব লাগে বা কি কৰিব লাগে বায়াৰ কেনেকৈ চাব লাগিব সেইখিনিৰ ওপৰত আপোনালোকে শিকি লওক প্ৰথমে কোম্পানী ফৰ্ম কৰি বায়াৰ বা বেংকিং বা মাৰ্কেট ৰিসাৰ্চ এই গুটেইখিনি শিকি আপোনালোকে এক্সপোৰ্ট আৰম্ভ কৰিব পাৰে এক্সপোৰ্টৰ কাৰণে আপোনালোকক ডিটাৰমিনেশ্যন লাগিব মানে আপোনালোকে বস্তুটো সিস্টেমটো শিকি লৈ পেলাই আপুনি কম ইনভেষ্টমেন্ট কৰি আপোনালোকে স্টেপ বাই স্টেপ আপোনালোকে এক্সপোৰ্ট আৰম্ভ কৰিব পাৰে ঘৰত থাকিয়ে মানে বা সোল প্ৰপাৰেটৰশিপ কোম্পানী ফৰ্ম কৰিও এক্সপোৰ্ট কৰি আছে গতিকে আপোনাৰ কোম্পানী কিমান প্ৰাইভেট লিমিটেড হ'ব লাগিব নে কি হ'ব লাগিব হেতুৰ ওপৰত ডিপেন্ডেন্ট নহয় মানে আপুনি জাস্ট কোম্পানী বা ফাৰ্ম এখন কোম্পানী ফৰ্ম কৰি সোল প্ৰপাৰেটৰ আপোনাৰ ইন্ডিভিজুৱেল পেন কাৰ্ড আছে আপোনালোকে বায়াৰলৈ মানে বায়াৰ বিচাৰিব পাৰে আৰু এক্সপোৰ্ট কৰিব পাৰে হেতু আপোনাৰ যিকোনো ধৰণৰ প্ৰডাক্টত অলৰেডি এক্সপোৰ্ট হৈ আছে গতিকে আপোনালোকে সিস্টেমটো শিকি মানে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা আজি মানে স্যাম্পলিং বহুত কেনেকৈ পেকিং কৰিব পাৰি সেইখিনিৰ ওপৰত গম পালে আৰু যিসকলে এই ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি থব যাতে মই নেক্সট ভিডিঅ'ত নতুন টপিকৰ ওপৰত যি কওঁ সেইখিনি আপডেট পাব পাৰে ধন্যবাদ